So hey guys, welcome to my YouTube channel ভাওনা আমাৰ সংস্কৃতি শুদ্ধজন নাট্যগোষ্ঠী। So এইফালে আমাৰ ইয়াত ভাওনা আছিলে বহুজনত আমি এইফালে তিনিআলি ওলাই গ'লোঁ আৰু পোনে আৰু মেকআপ চেকআপ মানে মৰা নাই আৰু চবেই মাৰি আছে আমি মৰা নাই। So guys চাই থাকক ভিডিঅ'টো। এইফালে অলপ তিনিআলি মানে পদূলি সোমাইছোঁ, কেইটামান লগ পালোঁ। এইটো নামঘৰত দেখিলে আদৰণি জনাইছে, লগ পালোঁ। So এইফালে আমাৰ শুদ্ধজন নাট্যগোষ্ঠী আমাৰ মুখ্য গায়ক ইয়াৰ হৰণী দাস। ইয়াৰ আপুনি ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰি দিব, মোৰ ইউটিউব চেনেল আপোনালোকে চাই প্লিজ ছাবস্ক্ৰাইব কৰিব। আমাক ছাপোৰ্ট কৰিব গাইজ। চ' এইফালে আমি নামঘৰ পাই গ'লোহি। লাইটিং দিছে নাই গাইজ? গাইজ মেকআপ বুম বুম মেকআপ মাৰি আছে, আপোনালোকে চাব পাৰে। চ' গাইজ আমি এতিয়া আমি আল্ট্ৰা ৰুমত প্ৰৱেশ মাৰিলোঁ। এইফালে মোৰ বন্ধু দুজন আছে, ইয়াৰ নাম দিক্ষু দাস আৰু ইয়াৰ নাম মণ্টু হাজৰিকা। এইফালে দেখিছে কেনেকুৱা চাকৰি কৰি আছে এইফালে। অঁ আৰু গাইজ এইখিনিতে আপোনালোকক কথা এটা কৈ দিওঁ, আমাৰ শুদ্ধজন নাট্যগোষ্ঠীৰ মুখ্য বায়ন এইফালে দিক্ষু, এইফালে চাব পাৰে। এইফালে মেকআপ মাৰি আছে, আল্ট্ৰা মাৰি আছে। চ' এইফালে আমাৰ দাদাই হয়, কিন্তু একচুৱেলি লগৰ বুলিয়ে ক'ব পাৰি। 2000 years later. So guys, এইখিনিতে আপোনালোকক কৈ দিছোঁ একদম ব্লগ ভাওনা ভিডিঅ' দেখাই দিছোঁ আপোনালোকক। ব্লগ একদম লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে, আৰু মই দিম ভিডিঅ' মাজে লগাই। চ' আপোনালোকে চাই থাকক দেই, বাই বাই। আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূলীয়া অৰণ্য নাটক কিন্তু কত শুনা নাই পশু পক্ষীৰ মাত। নামি আহিল কি ঘৰাৰ বুকুলো। পঞ্চবৰ্ষে অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে অযোধ্যাৰ ৰাজ্যত। ফল-মূল অন্নৰ অভাৱত সকলোৱে এৰিছে ৰাজ্য। প্ৰজাসকলৰ লগতে মনৰ পশুপক্ষীয়েও একান্ত হৈছে পিতা। প্ৰজাসকলে কৰিছে প্ৰয়োজন যে মহাৰাজ দশৰথৰ বাবে ৰাজ্যত ঘটিছে লগতে বাবা সিন্ধু প্রিয়ে ও প্রিয়ে ও সিন্ধু অভিদায় দশরথ অভিদায় অভিদায়। মণিবর
আকাঙ্ক্ষিত বৰ নিমিলিব স্থান। হে প্ৰভু, এয়া তুমি মোৰ জীৱনত ইয়াকে লিখিলা। ভাবি আৰু লাভ নাই। যাওঁ সেনাপতি সৈন্যগণৰ সবে মুনিবৰ সহিতে পুত্ৰ ভাগ্যৰ সৎকাৰ কাৰ্য কৰোঁ সমাপন। মৰিবাৰ মণিপুত্ৰ মণিপুত্ৰ